বন্ধুসকল, কালিলৈ যিহেতুকে 20 জুন ৰাভা দিৱস আমি সকলোৱে জানো আৰু সেই ৰাভা দিৱস উদযাপনৰ উপলক্ষে আমাৰ ওচৰৰে ভকত গাঁৱত এটা খুব ধুনীয়া অনুষ্ঠান আয়োজন কৰিছে। তাতে বিভিন্ন ধৰণৰ নৃত্য গীতৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ হ'ব বুলি আমি জানিবলৈ পাইছোঁ। তাতেই এটা কোৰাছ আৰু দুটামান গীত পৰিৱেশন কৰাৰ উদ্দেশ্যৰে আমাৰ ঘৰত এয়া বিশেষ কেইজনমান ব্যক্তি উপস্থিত হৈছেহি। এখেতসকলক আচলতে সকলোৱে চিনিয়ে পায়, গান গায়ে ফুৰে, আমাৰ বিশ্বক সকলোৱে চিনিয়ে পায়, ৰূপম দাহঁতক চবেই চিনিয়ে পায়। গতিকে তেওঁলোক আহিছে কালিলৈ যিকেইটা গান তাত গাব সেই গানকেইটাৰ অনুশীলনৰ উদ্দেশ্যৰে। আচলতে এনেকুৱা এটা পৰিৱেশ খুবেই ভাল লাগে, গানৰ পৰিৱেশ এটা ভালেই লাগে নহয় জানো, সকলোৱেতো ভালেই পায়। আমি ঠিক 7-8 মানলৈ পঢ়ি থকালৈকে এনেকুৱা এটা গানৰ পৰিৱেশ আমি আবেলি আবেলি সদায় পাইছিলোঁ, কাৰণ আমাৰ আইতাহঁতৰ ঘৰত এটা খুব ধুনীয়া গানৰ পৰিৱেশ হৈছিল আবেলি সময়ত। নীলদা, মহেন্দ্ৰদা, মৃণাল দা, আমাৰ খুৰা আৰু আমাৰ পেহী, আমি এনেকৈ বহুকেইজন মানুহ গোট খাই এটা ধুনীয়া গানৰ অভ্যাসন কৰিছিলোঁ। কোনো ধৰণৰ তাত নিশ্চয়তা নাছিল কি গাব লাগিব, যিয়ে যি মন যায় গাইছিল, কিন্তু খুব ভাল লাগিছিল। আচলতে সেই সময়ত সেই মেহফিলটো জমি উঠিছিল বুলি ক'ব লাগিব। গতিকে এটা খুব সুন্দৰ পৰিৱেশ আছিল। তেনেকুৱা ধৰণৰ পৰিৱেশ বহুত দিনেই পোৱা নাই। আজি বহুত দিনৰ মূৰত আমাৰ ঘৰত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আজি খুব ভাল লাগিছে। ব'লকচোন চাওঁ আজি কেনেকুৱা ধৰণৰ গাননো তেওঁলোকে প্ৰেক্টিছ কৰিছে। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব আৰু জনাব কেনেকুৱা লাগে।
তেখেতসকলে প্ৰেক্টিছ কৰি থাকে মানে মই তেখেতসকলৰ বাবে অলপমান চাহ আৰু ৰুটিৰ যা যোগাৰ কৰিলোঁ আৰু নিজৰ খাদ্য অনুসৰি যিখিনি পাৰোঁ তেখেতসকলক সা শুশ্ৰূষা কৰিলোঁ। মই কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে দেই খোৱাৰ সময়ত, আৰু তেখেতসকল কিন্তু এতিয়া যাবলৈ ওলালে আৰু এয়া সকলো ওলাই আহিল আৰু মই পাছে পাছে আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো এই অনুষ্ঠানভাগ চাবলৈ আহিব। আয়োজক মণ্ডলীয়ে খুব সুন্দৰকৈ এই অনুষ্ঠানভাগ আয়োজন কৰিছে। আপোনালোক সকলোৰে উপস্থিতি কামনা কৰি আজিলৈ বাই বাই।